Solve কৰিব লৈছো 2017 Organic Chemistry 505 Major. ইয়াত প্ৰথম যেটো ইউনিট আছিল খেটো হৈছিল Pericyclic Reactions. যত প্ৰথম কোৱেশ্চনস আহিছিল draw the molecular orbitals of 1,3-butadiene and indicate which is HOMO and LUMO in the ground state. গতিকে এটো কেনেকৈ সলভ কৰিবা প্ৰথম সোৱা তাৰ স্ট্ৰাকচাৰটো আঁকিব ট্ৰাই কৰো So prothom dise 1,3 butadiene jodi tumak koise butadiene tar meaning to hol goi carbon 4 ta eta duta tinta 4 ta double bond ase 1 aru 3 gotike 1 aru 3 ase double bond rest will be hydrogen gotike jot ji dhornere lage hekhini ami hydrogen as it is tumi dibo para eta kotha to hol je yat tumi molecular orbital diagram to আঁকিব লাগে molecular orbital diagram আঁকিবৰ কাৰণে তুমি প্ৰথমতে এই ধৰণৰ এটা লাইনস দিয়া যিটোৱে এনাৰ্জি টু ৰিপ্ৰেজেন্ট কৰিব তুমি ইয়াত যদি সোৱাই এই ডাবল বন্ড যাৰ কাৰণে ইয়াত এটা p orbital যি দুটাৰ মাজত বন্ডিং হৈছে ইয়াত এটা p orbital তাৰমানে আমি আমাৰ হাতত চাৰিটা আছে এই চাৰিটা অৰবিটেলৰ স্পিন একে হ'ব পাৰে বা বেলেগ হ'ব পাৰে গতিকে আমি প্ৰথম সাম যে তাত প্লাস প্লাস গতিকে আমি এটো কেনেকৈ লম প্লাস 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 দ্যাটস মিন্স যে ইয়াত প্ৰথম অৰবিটেলৰ লোব গিটাৰস গুটি গিটাৰে সিমেট্ৰি বা তেহেতৰ একে হ'ব সেই গিটা প্লাস গতিকে এটোত আমি এই ধৰণ আমি দিম গতিকে ইয়াত চাৰিটা কাৰ্বন বুজা গৈছে 1 2 3 4 গতিকে এইটো হৈ গল আমাৰ প্ৰথম স্টেট এটো কোৱা হ'ব বন্ডিং মলিকুলাৰ অৰবিটেল এটা নেক্সট আহিব ইয়াৰ পিছত যেটো আহিব এটো জাস্ট আমাৰ অপোজিট কৰিম ইয়াত যেহেতু চাৰিটা প্লাস প্লাস মাইনাস মাইনাস গতিকে এই ধৰণে আমি নাম গতিকে ইয়াত আমাৰ প্ৰথম দুটাক যদি মই প্লাস প্লাস দিও বাকি দুটাত মোৰ কাৰণে আহিব গৈ হেতু মাইনাস মাইনাস তাৰমানে ইয়াৰ তলৰ লোবটো এই ধৰণে আকিম আৰু ওপৰৰ পাৰ্টটোত এই ধৰণে গতিকে এটো এটা হৈ গল বন্ডিং ইয়াত সো এটোত এটা ইয়াত এটা ঠিক একেদৰে এটো আৰু এটো গতিকে ইয়াত এইখিনি কি হৈ গল নোড এটা পাম গতিকে আমি এটা পাম গতিকে ইয়াত এটা এনে নেক্সট যেটো আকিম হেতুত কিন্তু আমি নোড কেটা পাব লাগিব ইয়াত 0 হ'ব ইয়াত নোড আমি পাইছো 0 ইয়াত পাইছো নোড 1 আৰু নেক্সট যেটো আকা হ'ব তাত কিন্তু আমি নোড কেটা পাম দুটা পাম যদি দুটা পাবলে হয় তেতিয়া হলে প্ৰথমটো আহিব প্লাস নেক্সট আহিব মাইনাস যাৰ কাৰণে আমি ইয়াত এটা নোট পালো বা এইখিনিতে আমি এটা নোট পাম নেক্সট আমি আকৌ দুটা যদি পাবলে হয় তেতিয়া হলে আমি ইয়াত মাইনাস দিম আৰু এইখিনিত প্লাস দিম গতিকে ইয়াত নোট আহি গল দুটা গতিকে এই ধৰণে গতিকে প্লাস মাইনাস মাইনাস প্লাস এই ধৰণে মনত ৰাখিলে তোমাৰ এটো সুবিধা হ'ব গতিকে আমি এই ধৰণেৰে আমি লোব গিটা আকৌ একবাৰ ড্ৰ কৰিম সো এই গিটা ড্ৰ কৰিলো সো ইয়াত এটা যেটো প্লাস গতিকে ওপৰটো এটো প্লাস হল ইয়াত মাইনাস গতিকে এটো তলৰটো লোব কৰিম ডাইৰেক্ট ইয়াত এটো গতিকে আমি ইয়াত যদি চাও তেতিয়ালে ইয়াত নোড আমি এই জায়গাত এটা পালো স্যাৰ মানে দুটা পালো নেক্সট এটা পাম নেক্সট আমি পাম গৈ তিনটা নোড যদি তিনটা নোড পাবলৈ হয় ইয়াত প্লাস মাইনাস গতিকে এটো এটা নোড আকৌ কি পাম ইয়াত এটা পাম প্লাস এদিকে এটো নোড হল এটো মাইনাস এফালে প্লাস আকৌ নেক্সট এটা পাম যেটো মাইনাস গতিকে আমি ওভাৰঅল তিনটা পাম গতিকে ইয়াত আমি আগৰ দৰে লোব গিটা আকি দিও চাৰিটা লোব সেইধৰণে আমি আকিম গতিকে ইয়াত প্লাস 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 এটো গতিকে আমি ইয়াৰ চাৰিটা এইগিটা সেইধৰণে গতিকে ইয়াত এটা নোড ইয়াত এটা নোড ইয়াত এটা গতিকে তুমি যদি সোৱা ইয়াত 0 0 ৰ পৰা আহিলে 1 1 ৰ পৰা আহিলে 2 2 ৰ পৰা আহিলে 3 তেনেকৈ বাহি বাহি গৈ থাকিব গতিকে আমাৰ ফাৰ্স্ট কোৱেশ্চনস টু আনসাৰ হ'বগৈ এই ধৰণে এটা ডায়াগ্ৰাম এতিয়া তোমাক যেহেতু মেনশন কৰিব কৈছে যে হাইয়েস্ট অকুপাইড অৰবিটেল কোনটো আৰু লোয়েস্ট গতিকে তুমি ইয়াত চাৰিটা যেহেতু পালা এইগিটাক তুমি মাজতে এই ধৰণেৰে এটা ডটেড লাইন দেখুৱাই দিবা আৰু তাত যেটো হাইয়েস্ট হ'ব তেতিয়া দুটা কথা আহিব এটা গ্ৰাউন্ড ষ্টেট এটা এক্সাইটেড ষ্টেট গ্ৰাউন্ড ষ্টেটত সদায় হাইয়েস্ট অকুপাইড অৰবিটেল হ'বগৈ এটো যেটো হ'ব HOMO হ'ব এইগিটা হ'ব আৰু এটো হ'ব লোয়েস্ট আনঅকুপাইড মলিকুলাৰ অৰবিটেল এটো হ'ব আৰু যদি এক্সাইটেড ষ্টেট হয় তেতিয়া ই ইয়ালে যাব